हेलो एभ्रिवान কি খবৰ আপোনালোক আশা কৰিছো সকলোৱে ভালে আছে আমাৰো ভালে মই দুদুমনি সুনন আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো এই কাৰণে বনালিও মই মানে তাত লগাইছো তাত গামোচা লগাইছিলো ভাবিলো গামোচাখন আজি কাটো বুলি ভাবিছো তাৰপৰা ভাবিলো আপোনালোককো দেখাও গামোচাখন কেনেকৈ বৈছো আৰু কিমান ডাঙৰ ফুল বাচিছো কিমান সৰু বাচিছো আপোনালোকক দেখাম বুলি ভাবিলো তাৰপিছত আপোনালোকে চাই থাকিব দেখিবলৈ পাইছে তাতখন এতিয়া কাটিম আৰু এয়া বেছি ডাঙৰ ফুল বাছা নাই দেই এয়া সৰু সৰু বাচিছোঁ আৰু তাতখন আছে আৰু 7খনমান ববলৈ কাৰণে তাৰপিছত এতিয়া এয়া দেখিছে বহুত ডাঠ হৈ গৈছে মানে অলপ পাতল কৰি দিওঁ বুলি ভাবিছোঁ কাটি কিনে তেতিয়া ববলৈ অলপ ভাল হয় আৰু এয়া মই লগৰজনীক মাতিলোঁ আৰু তাতখন কাটো আহা বুলি কিনে অকলে অলপ যিহেতু দিগদাৰ হয় আৰু তাৰপিছত সেইকাৰণে লগৰজনীক মাতিলোঁ আপোনালোকক দেখাই থাকিম বাৰু দেই এয়া এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু কাটিবৰ কাৰণে এয়া চাব পাৰে ইয়াৰে কাটিম দেই আপোনালোকে চাই থাকিব এয়া দেখুৱাই এয়া কাটিছোঁ আৰু অলপ পাতল কৰি দিলে ববলৈ যিহেতু ভাল লাগে আপোনালোকে কোনে কোনে তাত লগাইছে গামোচা লগালে যিহেতু বিহু পাইছেহি সেইটো কাৰণে আৰু অলপ যিহেতু গামোচা লগাইছোঁ আৰু কাটিবলৈ মনটো ইস্পিচাই থাকে আৰু দেই হয়নে ইস্পিচাই থাকে তাৰপিছত সেইকাৰণে আজি কাটি দিওঁ বুলি ভাবিছোঁ আপোনালোকে কোনে কোনে তাত লগাইছে গামোচা লগাইছে ক'ব দেই কমেণ্টত জনাব আপোনালোকে কোনে কোনে লগাইছে ডাঙৰ ডাঙৰ ফুল বাচিছে যদিও ক'ব মই নাই বচা কিন্তু সৰু সৰু বাচিছোঁ এয়া এইখন এতিয়া এনেকৈ গৈ টানি দিলে এতিয়া চাই থাকিব এয়া উলিয়াই দীঘলকৈ এয়া গামোচাখন কাটি হৈ গ'ল আপোনালোকক দেখাম এতিয়া চাব দেই গামোচাকেইখন এইকেইখন দেখিছে গামোচাকেইখন এইকেইখন এয়া দেখিছে আপোনালোকক কৈছিলোঁ ডাঙৰ ডাঙৰ ফুল বাচা নাই সৰু সৰু বুলি তো এনেকুৱাকৈ আৰু সৰু সৰুকৈ বাচিলোঁ আৰু এয়া দেখিছে এতিয়া আৰু তাত কাটি পেলাই এতিয়া অলপ ওলাই আহিছোঁ আৰু লগৰজনী অকণমান আগবঢ়াই দিওঁ বুলি তাই এতিয়া ঘৰলৈ আহিছে লগে আমি ওলাই আহিছোঁ আৰু যিহেতু এতিয়া অলপ ওলাই আহিলে অলপ মন আৰু বতৰটো ভাল নাই আজি এইকেইদিন এনেও বতৰ ভাল নাই ডাৱৰীয়া বতৰ একদম পিছত খাবা আৰু যদিহে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু যিসকলে চাই থাকে সেইসকলে পাহৰি নাথাকিব কৰিব সকলোখিনি আপোনালোকে দেই পাহৰি নাযাব আৰু সকলোখিনি কৰি দিব চাই থাকিব দেই খোজকাঢ়ি আহি এতিয়া আৰু ভাইটি ঘৰত পালোহি এতিয়া আৰু এয়া আপোনালোকে একদম অতি মৰমৰ চিনি পায়ে মই কৈ নিদিওঁ এতিয়া মই দেখাম বাৰু দেই আপোনালোকে এতিয়া আহি পাই যিহেতু এতিয়া বহি পেলাই এতিয়া আপোনালোকক কৈ দিছোঁ বাৰু কাৰ ঘৰলৈ আহিছোঁ শ্ৰী কোঁৱৰ ঘৰলৈ আহিছোঁ আপোনালোকৰ অতি মৰমৰ হয়তো অতি ভালদৰে আপোনালোকে চিনি পায় তো শ্ৰী কোঁৱৰ যিহেতু ব্লগত দেখিছে চাগে আপোনালোকে ব্লগ বনাই থাকি সিহঁতি আৰু দেখাই দিছোঁ বাৰু আপোনালোকক ইয়া দেখিলে তাই কান্দি আছে একদম এইফালে চোৱা বেটি মানুহ এইফালে চোৱা হাই কৈ দিয়া বেটি মানুহ এইয়া শ্ৰেয়া কোঁৱৰ এইয়া দেখিলা দে হাই কৈ দিয়া বেটি মানুহ কি হ'ল হাঁহি দিয়া বা এইফালে চোৱা আপোনালোকৰ অতি মৰমৰ শ্ৰেয়া কোঁৱৰ আপোনালোকৰ আগত চিনাকি কৰাই দিলোঁৱেই মই তো আপোনালোকে যিহেতু এতিয়া আৰু বিহু পাইছেহি ৰঙালী বিহু আপোনালোকৰ সকলোলৈ আৰু ৰঙালী বিহু শুভেচ্ছা থাকিলে আপোনালোকৰ জীৱনটো ৰঙীন হৈ পৰক আৰু সুখত থাকক আপোনালোকে যিহেতু এতিয়া আৰু বিহু পালেহি কেইদিনো আছে দুটামান দিন আছে আৰু তাৰপিছতো বিহু পালেহিয়ে আৰু সকলোৱে এনজয় কৰিব আৰু সকলোৱে ভালে থাকিব আৰু এটা অন্য এটা আপোনালোকক লগ পাম আৰু যিহেতু গম পাইছে আপোনালোকে মই হয়তো নতুনকৈ ব্লগ বনাইছোঁ বৰ ভালকৈ কথাবিলাক ক'ব জনা নাই আপোনালোকে শিকাব কেনেকৈ কি কৰিব লাগে আৰু ক'ত কেনেকৈ কি কৰিলে কি হয় কেনেকৈ ভাল হয় সেইবিলাক আপোনালোকে শিকাব আৰু আগুৱাই যাবৰ বাবে আপোনালোকে অলপ মানে ছাপোৰ্ট কৰিব মৰম দিব আপোনালোকে যাতে মই আগলৈকে আগুৱাই যাব পাৰোঁ আৰু আজি ইমানেই ক'লোঁ আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম তো আজিলৈ বাই